মনোৰম মাজুলী। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি অংকুৰণৰ পাঠ 12 মনোৰম মাজুলী এই পাঠটোৰ এটা আলোচনা আগবঢ়াম। আলোচনাৰ পিছৰ ভিডিঅ'টোতহে মই তোমালোকক প্ৰশ্নোত্তৰখিনি দিম। BP আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। অ'কে, এতিয়া আমি পাঠটোলৈ যাওঁ। এতিয়া পাঠটোৰ আৰম্ভণিতেই তোমালোকক কৈছে যে ভ্ৰমণ শিক্ষাৰ অবিচ্ছেদ্য অংগ। ভ্ৰমণৰ জৰিয়তে জ্ঞানৰ পৰিসৰ বৃদ্ধি হয় এনে নহয়, বৰং আনন্দও পাব পাৰি। তাৰমানে কি হয়, আমি যে বিভিন্ন ঠাই ফুৰিবলৈ যাওঁ, যিকোনো জেগালৈ যাওঁ, তেতিয়া কি হয়, আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়, ঠাইখনৰ বিষয়ে জানিলোঁ, সংস্কৃতিৰ বিষয়ে জানিলোঁ, এনেকুৱা কথা। মনোৰম মাজুলী পাঠটিৰ জৰিয়তে তোমালোকে মাজুলীৰ বিষয়ে জানিবলৈ পাবা। তাৰপিছত মাজুলীৰ পাঠটিৰ পঠনে তোমালোকক আন সাংস্কৃতিক কেন্দ্ৰসমূহ ভ্ৰমণ কৰিবলৈ উৎসাহী কৰি তুলিব। তাৰ যোগেদি আৰু এটা কথা হ'ব যে সাংস্কৃতিক বিভিন্ন ক্ষেত্ৰসমূহ আছে, বৰপেটা আছে, আমাৰ শিৱসাগৰ আছে, হয় নহয় বাৰু? এনেকুৱা ঢেৰ জেগা আছে। গতিকে সেই জেগাবোৰ আমি কেনেকৈ ফুৰিবলৈ মন যাব, নহয় জানো? মন যোৱাৰ লগে লগে কি হ'ব, আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব, আমি বহুত কথা জানিম, সেইটো কথা, আনন্দও পাম। এতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত অপাৰ আনন্দ। গৰম বন্ধত সিহঁত পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলী চাবলৈ যাব। তেতিয়াহ'লে কি বুজিলা? মাজুলী পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ দেই। ইতিমধ্যে ছাৰ বাইদেউসকলে মাজুলীত গৈ থকাৰ ব্যৱস্থা কৰি থৈছে। তাৰমানে কি হৈছে, ষষ্ঠ শ্ৰেণীৰ কিছুমান ছাত্ৰ ছাত্ৰী ওলাইছে, গৰম বন্ধত ছাৰ বাইদেউসকলৰ লগত ফুৰিবলৈ যাব। ক'ত যাব? মাজুলীলৈ যাব। গতিকে বিভিন্ন তেওঁলোকে যা যোগাৰ কৰি থৈছে। নিৰ্দিষ্ট দিনত ছাৰ বাইদেউসকলে কোৱাৰ দৰে ষষ্ঠ শ্ৰেণীৰ 10জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটো বিদ্যালয় খেলপথাৰত সমবেত হ'লহি। তাৰমানে ছাৰ বাইদেউহঁতে ক'লে যে তোমালোকে নিৰ্দিষ্ট সময়ত খেলপথাৰত উপস্থিত হ'বা দেই, আৰু কেইজন ছাত্ৰ ছাত্ৰী হৈছে? 10জন। ইতিমধ্যে আহি পোৱা গাড়ীখনত তেওঁলোক বহি মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকৰ লগতে শিক্ষক বৰুৱা ছাৰ আৰু গগৈ বাইদেউ গাড়ীত বহিল। লাহে লাহে গাড়ীয়ে বিদ্যালয়ৰ চৌহদীৰ মাজুলীলৈ যাবৰ কাৰণে নিমাতী ঘাটলৈ আগবাঢ়িল। তেতিয়াহ'লে আমি জানিব লাগিব শিক্ষক কোন গৈছে? বৰুৱা ছাৰ আৰু গগৈ বাইদেউ। তেওঁলোক ক'লৈ গ'ল? বাছত উঠি নিমাতী ঘাটলৈ গ'ল। গগৈ বাইদেৱে ছাত্ৰ ছাত্ৰীৰ লগত ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ গীতটি গাই পৰিৱেশটো অধিক মধুৰ কৰি তোলে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। শুনিছে না গানটো? ডক্টৰ ভূপেন হাজৰিকাৰটো অন্যতম জনপ্ৰিয় গীত, জানিবলগীয়া গীত। গীতটো শুনিবা দেই। এতিয়া কি হৈছে, সেইকাৰণে পৰিৱেশটো মধুৰ হৈ গ'ল। কোনে গাইছিলে? বাইদেউ, গগৈ বাইদেউ গাইছিলে। এই কথা মনত ৰাখি যাব লাগিব। তাৰপিছত কি হ'ল, বাইদেৱে মাজুলীৰ প্ৰলয়ংকাৰী বানপানীৰ গৰাখহনীয়াৰ কথাও তেওঁলোকক ক'লে। তাৰমানে মাজুলীত সাংঘাতিক বানপানীয়ে দিগদাৰ কৰে, আৰু গৰাখহনীয়া মানে কি, তোমালোকক মই দৃশ্যসহ বুজাই দিছোঁ, চাবা। এনেতে বাছ আহি নিমাতী ঘাট পালেহি। ঘাটত যেন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অপাৰ বিস্ময় গোট খাই আছিল। ঘাট মানে নিমাতী ঘাটত বিশাল ব্ৰহ্মপুত্ৰ নীৰৱে নিতালে বৈ আছে। নিমাতী ঘাটৰ পৰা মানে দেখিছে আৰু ছাত্ৰ ছাত্ৰীবিলাকে। পাৰত বয় বস্তুৰ অগণন মানুহ। তেওঁলোকে গৈ ফেৰীত বহিল। মানে ফেৰীৰে যাত্ৰা কৰিব লাগিব মাজুলীলৈ, ঠিক আছে। ফেৰীত বহি তেওঁলোকে দেখিলে গাড়ী, বাইক, চাইকেল, গৰু, ম'হ, অজস্ৰ মানুহ ফেৰীত উঠিছে। এতিয়া ফেৰীত উঠিবলৈ পাই ছাত্ৰ ছাত্ৰীসকলৰ মনত অসীম আনন্দ আৰু উত্তেজনা হ'বই, কেলৈ নহ'ব, নহয় জানো? তোমালোকে যদি নতুন প্ৰথম ৰেলত উঠা, প্ৰথম জাহাজত উঠা, প্ৰথম আমি ফেৰীত উঠোঁ, হয় নাই, একদম মনটো উত্তেজিত হৈ নুঠিব জানো বাৰু? তেনেকুৱা কথা আৰু। তাৰপিছত কি হ'ল, বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাঙলৰ শিৰলুৰ দৰে পানী কাটি ফেৰীখন আগুৱাই গৈ থাকিল। এই দৃশ্যবোৰ দিছোঁ, চাই যাবা। ফেৰীত বহি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ মনোৰম দৃশ্য উপভোগ কৰিলে। ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিৰ পুৱাৰ সূৰুজৰ পোহৰ পৰি ৰঙীন মুকুতা মণিৰ দৰে জিলিকি উঠিছে। মাজে মাজে পানীত লুকাভাকু খেলা শিশুবোৰ দেখি ছাত্ৰ ছাত্ৰীসকল উল্লাসিত হৈ পৰিল। আগৰ ব্ৰহ্মপুত্ৰত ঢেৰ শিশু ওলায়, ধনশিৰিত ওলায়,
আজিকালি পিছে ধনশিৰিত তেনেকৈ শিহু নোলায়, আমি দেখিছিলোঁ। শিহু মানে এই তোমাৰ হেৰি ৰ'বা এইটো কি আছিলে ডলফিন জাতীয়, আমাৰ নদীৰ ডলফিন বুলি ক'ব পাৰা। ঠিক আছে, দূৰৈত সৰু সৰু নাৱত উঠি মাছমৰীয়াই মাছ মৰা দৃশ্যও তেওঁলোকে উপভোগ কৰিলে। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আহি এইবাৰ ৰবীনহঁত কমলাবাৰী ঘাট পালে। ঘাটত আগৰ দৰে গণন মানুহ দেখি অৰুণে বৰুৱা ছাৰক সুধিলে, ছাৰ ইয়াত ইমান মানুহ? ছাৰে ক'লে, এৰা মাজুলীলৈ আহ যাহ কৰিবলৈ এই জলপথৰ বাহিৰে অন্য ব্যৱস্থা নাই। ইয়ালৈ আহিবলৈ মাত্ৰ দুটা পথ আছে, এটা নিমাতী ঘাটৰ পৰা আৰু আনটো উত্তৰ লখিমপুৰৰ পৰা লুইত খাৰলু হৈ মাজুলীলৈ। সেইবাবে ঘাটত ইমান মানুহ। ছাত্ৰ ছাত্ৰীসকল, তেতিয়াহ'লে তোমালোকে এই পথ দুটাৰ কথা মনত ৰাখিব লাগিব, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে দেই। এটা হ'ল নিমাতী ঘাটৰ পৰা, আনটো উত্তৰ লখিমপুৰৰ পৰা লুইত খাৰলু হৈ মাজুলীলৈ, এই দুটা পথ। তাৰপিছত আৰু এটা কথা কৈছে কি, যে এতিয়া আমি সত্ৰলৈ যাওঁ, মানে কমলাবাৰী সত্ৰলৈ যাওঁ বোলে, তাতে উত্তৰ কমলাবাৰী সত্ৰৰ অতিথিশালাত নিশা কটাম। তাৰমানে সত্ৰবিলাকত মাজুলীৰ তাত অতিথিশালাৰ ব্যৱস্থা আছে, পৰ্যটক গৈ থাকিবগৈ পাৰে, আলহী অতিথি থাকিবগৈ পাৰে। কিছু সময়ৰ পাছত তেওঁলোক কমলাবাৰী সত্ৰত উপস্থিত হ'লগৈ। এই সত্ৰখন শিল্পকলা, সাহিত্যকৰ্ম আৰু আন আন সত্ৰীয়া সম্পদসমূহৰ সংৰক্ষণৰ বাবে বিখ্যাত। তেতিয়াহ'লে কি কি কথাৰ কাৰণে বিখ্যাত, এই কথাবিলাক একেবাৰে মনত ৰাখি যাব লাগিব। সত্ৰগৃহৰ শিল্পকলাৰ নিদৰ্শন দেখি সকলো অবাক হ'ল। জয়শ্ৰীয়ে গগৈ বাইদেউক লক্ষ্য কৰি ক'লে, ইয়াৰ ছবিবোৰ ইমান ধুনীয়া বুলি ভবাই নাছিলোঁ বাইদেউ। বাইদেউ ক'লে, হয়, সত্ৰৰ শিল্পকৰ্ম সুকীয়া শৈলী আছে, বিদেশী লোকেও এই শৈলীক প্ৰশংসা কৰে। তেতিয়া শিল্পকলা, সাহিত্যকৰ্ম, সত্ৰীয়া সম্পদ সংৰক্ষণৰ বাবে কমলাবাৰী সত্ৰ বিখ্যাত, আৰু ইয়াৰ ছবিবিলাক খুব ধুনীয়া, মনত ৰাখিব লাগিব দেই। ছাত্ৰ ছাত্ৰীসকলে সত্ৰত মণিকূটৰ পৰা আৰম্ভ কৰি চাৰি প্ৰসংগ অনুষ্ঠিত কৰা বিশেষ স্থানলৈকে সকলোবোৰ চালে। ডেকা সত্ৰাধিকাৰৰ নিৰ্দেশ কৰ্মে বিজ্ঞ ভকত এজনাই দলটোৰ সৈতে সত্ৰ পৰিচালনাৰ বিষয়ে সকলোকে বুজাই দিলে। সত্ৰ পৰিদৰ্শন কৰাৰ পাছত হিমশেখৰে বৰুৱা ছাৰক সুধিলে, ছাৰ মাজুলীৰ মুঠতে কিমানখন সত্ৰ আছে? হিমশেখৰৰ প্ৰশ্নৰ উত্তৰত ছাৰে অলপ দুখেৰে ক'বলৈ ধৰিলে, বৰ্তমান মাজুলীত সৰু বৰ 22খনহে সত্ৰ আছে, আগতে 65খন সত্ৰ আছিল। তেতিয়াহ'লে মাজুলীত বৰ্তমান কেইখন সত্ৰ আছে? 22খন। আগতে কিমান আছিল? 65খন। সত্ৰৰ সংখ্যা কমি গৈছে যদিও মাজুলীক এতিয়াও সত্ৰ নগৰী বোলা হয়। মাজুলীক সত্ৰ নগৰী বোলা হয়। এইবোৰ কথা মনত ৰাখি যাব লাগিব দেই। সংগীত স্বৰগমে ছাৰক কথা গভীৰ মনোযোগেৰে শুনি আছিল। মানে সি এজন ছাত্ৰ, সি শুনি আছিলে দেই। সি তপৰাই সুধিলে, ছাৰ 65খনৰ ভিতৰত মাত্ৰ 22খনহে আছেগৈ, বাকী কেইখন কি হ'ল? ছাৰে ক'লে, কি ক'বা, ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়। মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰই খহাই নিছে, খহনীয়াত সত্ৰও নিচিহ্ন হৈ গৈছে, তেনেকৈ সত্ৰৰ সংখ্যা কমি গৈছে। এনেকৈ ছাৰে হিমশেখৰক উত্তৰটো দিলে দেই। এইটো দুখ লগা কথা, তাৰমানে মাজুলীখন লাহে লাহে সংকুচিত হৈ আহিছে, মানে কমি আহিছে, তাৰ মাটি কালিটো কমি আহিছে দেই। ইতিমধ্যে ভোক আৰু ভাগৰে সকলোকে অৱশ কৰি তুলিছিল, সেয়েহে তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰা হ'ল। জিৰাই খটাইসকলে গড়মূৰ সত্ৰলৈ বুলি যাত্ৰা কৰিলে। গড়মূৰ এখন আউনীআটী সত্ৰৰ নিচিনা বেলেগখন সত্ৰ। এই গড়মূৰতে আহোমৰ দিনৰ বৰতোপবোৰ সংৰক্ষিত হৈ আছে, মানে আহোম স্বৰ্গদেউসকলৰ যিবোৰ যুদ্ধৰ সামগ্ৰী তেনেকুৱা সংৰক্ষণ হৈ আছে, বৰতোপ তাৰমানে। যাত্ৰাকালত তেওঁলোকে মাজুলীত বসবাস কৰা মিচিংসকলৰ আটোমটোকাৰিকৈ সজা চাংঘৰবোৰ দেখি আচৰিত হ'ল। চাংঘৰ হ'ল মিচিং জনজাতিয়ে সজা এটা ঘৰ দেখিছে চাগে, মই ইয়াত ফটো দি দিম চাবা। বাঁহেৰে সজা চাংঘৰবোৰ কেনেকৈ উঠে, কেনেকৈ নামে, এই বিষয়ে জানিবলৈ কৰবীয়ে গগৈ বাইদেউক সুধিলে। কৰবীৰ প্ৰশ্নৰ উত্তৰত গগৈ বাইদেৱে ক'লে, মিচিংসকলে চাংঘৰ উত্তোলন কৰোঁতে বাঁহৰ জখলা ব্যৱহাৰ কৰে। ইয়াৰ পাছত তেওঁলোকে কাষৰীয়া জলাশয় এখনলৈ যাত্ৰা কৰিলে। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত এই জলাশয়বোৰৰ বিশেষ ভূমিকা আছে। এতিয়া জলাশয় মানে কি? নদীৰ এৰাসুতি, বৰ ডাঙৰ এটা বিস্তীৰ্ণ অঞ্চলৰ পানী, মেটেকা, এনেকুৱা ধৰণৰ, বা তোমাৰ ধৰা বিল, এনেকুৱাবোৰ দেই। ইয়াত কি হয়, ইয়াত নানান জলজ উদ্ভিদৰ লগতে মাছ, কাছ, সাপ, বেং আদিকে ধৰি অসংখ্য প্ৰাণী আছে। এই জলাশয়ৰ মাছ
বা আন প্ৰাণী খাবলৈ নানা চৰাইপাৰত চুপ লৈ থাকে। শামুক ভঙা, বৰটোকোলা, হাড়গিলা, বগলী, কণামুচি, শৰালী, দোলমৰা, দৰিক, ডাউক, পানীকাউৰী, মণিয়ৰি, কাউৰী, কুৰুৱা, শিলকপৌকে ধৰি এই চৰাইবোৰ জলাশয়বোৰৰ আশে পাশে থাকে। বিভিন্ন ধৰণৰ চৰাই দেখি ছাত্ৰ ছাত্ৰীসকল আনন্দত জঁপিয়াই উঠিল। বৰ ধুনীয়া ধুনীয়া চৰাইবোৰ দেখিলে মনবোৰ ভাল নালাগে জানো, হয় নহয়? হঠাৎ আলপনাই সুধিলে, ছাৰ, আপুনি যে শ্ৰেণীত কৈছিল পৰিভ্ৰমী চৰাইৰ কথা, তাইৰ কথাৰ ভাৱটো বুজি ছাৰে ক'লে, এৰা, মাজুলীত বিভিন্ন সময়ত পৰিভ্ৰমী চৰাই আহে। বিশেষকৈ শৰৎকালত এই চৰাইবোৰৰ আগমন আৰম্ভ হয়। আবেলিৰ বেলিয়ে মাজুলীৰ খলাবমা গছলতা সকলোতে এক ৰহণ সানিলেহি। চালে চাই থাকিবৰ মন যোৱা অপূৰ্ব দৃশ্য। কিন্তু নিশাৰ আশ্ৰয়স্থানলৈ যাবই লাগিব। সেয়েহে গধূলিৰ আগে আগে দলটো কমলাবাৰীৰ অতিথি গৃহত উপস্থিত হ'ল। তাতে হাত ভৰি ধুই জা জলপান খোৱাৰ পাছত সকলোটি সত্ৰলৈ ওলাল। সেইদিনা সত্ৰত অনুষ্ঠিত কেলিগোপাল ভাওনা চাই সকলোৱে আনন্দ পালে। তাৰ পাছত আলহী গৃহত সকলোটি বহিল। খোৱা লোৱাৰ পিছত কিছু সময়ত বাকী থকাত বৰুৱা ছাৰে সমূহীয়াকৈ ক'লে, এই সত্ৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ সুমধুৰ স্মৃতি বহন কৰে। বিৰল প্ৰতিভাৰ অধিকাৰী এই গুৰু দুজনাৰ মিলনক মণিকাঞ্চন সংযোগ বোলে। এই কথাবোৰ জানি যাব লাগিব দেই লগে লগে। কথিত আছে যে বেলগুৰি সত্ৰত তেখেত দুগৰাকীৰ প্ৰথম সাক্ষাৎ হৈছিল। তেতিয়াহ'লে বেলগুৰি সত্ৰত শংকৰ মাধৱৰ মিলন হৈছিল, মণিকাঞ্চন সংযোগ হৈছিল। তাৰমানে মহাপুৰুষ দুজনে অসমৰ জাতি বৰ্ণ ধৰ্মৰ সংকীৰ্ণ বেৰ আঁতৰে নৱ বৈষ্ণৱ ধৰ্মৰ উদাৰ নীতিৰে কলা, সাহিত্য, সংস্কৃতি, সমাজখনকো সংস্কাৰ কৰি থৈ গৈছে। তোমালোকে জানি থোৱা, এই সত্ৰসমূহত বৰগীত চৰ্চাৰ লগতে বিভিন্ন সত্ৰীয়া নৃত্য যেনে ঝুমুৰা নাচ, চালি নাচ, নটুৱা নাচ, দশাৱতাৰ নৃত্য, কৃষ্ণ নাচ আদিৰ চৰ্চা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃতিপ্ৰেমী ব্যক্তি আহি ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যই 2000 চনত শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰে। এই কথাটো মনত ৰাখিব লাগিব দেই। তদুপৰি ৰাসলীলাৰ মনোমুগ্ধকৰ পৰিৱেশনো সত্ৰত হয়। ৰাস হয় ধৰ মাজুলীত। এতিয়া ব'লা সকলোৱে অন্ন এমুঠি গ্ৰহণ কৰোঁ। কাইলৈ পুৱাতে উঠিব লাগিব, তেতিয়াহে বৰগীত শুনিবলৈ পাবা। পাছদিনা সূৰ্যোদয়ৰ পূৰ্বেই সকলোৱে সত্ৰৰ পুৱাৰ প্ৰসংগৰ স্থান পালেগৈ। ভকতে তেতিয়া শুদ্ধ সাজ পৰিধান কৰি আৰম্ভ কৰিছিল তেজৰে কমলাপতি পৰভাত নিন্দ। এইটো তোমালোকে পাইছা দেই পাঠ হিচাপত। তেৰিচান্দ মুখপেশু উঠৰে গোবিন্দ, এই বৰগীতটি পুৱাৰ শান্ত সৌম্য মায়াময় পৰিৱেশত বৰগীতৰ সুৰে সকলোৰে হিয়া মন চুই গ'ল। কথা চহকী প্ৰভাতে ছাৰৰ মাজতে সুধিলে, ছাৰ, মাজুলীত প্ৰধানকৈ কি উৎসৱ পালন কৰা হয়? কথাষাৰ শুনি ছাৰে দোহাৰিলে, বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা সবাহৰ উপৰিও আলি আই লৃগাং, ৰাজ কেবাং, বাথৌ আদি লোক উৎসৱ ইয়াত পালন কৰা হয়। এই লোক উৎসৱৰ নামবোৰ লগে লগে মনত ৰাখি যাবা দেই। কথা পাতি গৈ থাকোঁতে তেওঁলোকে এটি খুঁটিত এখন নাও দেখা পালে। বৰুৱা ছাৰে লগে লগে যন্ত্ৰচালিত নাও আৰু হাত নাৱৰ বিষয়ে তেওঁলোকক বুজাই ক'লে। সেইদিনা ভ্ৰমণসূচীত চামগুৰি সত্ৰলৈ যোৱাৰ কথা। যোৱাৰ পথত বৰুৱা ছাৰে কৈ গ'ল, বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। পালনাম আৰু অপ্সৰা নৃত্য আউনীআটী সত্ৰৰ অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান। ইয়াৰ উপৰি অসমীয়া ঠাচৰ অলংকাৰ, বাচন বৰ্তনৰ বাবেও ই বিখ্যাত। আউনীআটী সত্ৰ তাৰমানে। কমলাবাৰী ক্ষেত্ৰত আকৌ শিল্প সাহিত্য নানান সত্ৰীয়া শৈলীৰ সংৰক্ষণস্থলী। বেঙেনাআটীকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতেই সাঁচিপাতৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাতি আদিও সংৰক্ষিত হৈ আছে। চামগুৰি সত্ৰত উপস্থিত হৈ এটাই ভাওনাৰ বাবে সাজু কৰি ৰখা মুখাবোৰ দেখি ক্ৰিলি পাৰি উঠিল। ভাওনাৰ বিভিন্ন চৰিত্ৰৰ সাৰ্থক প্ৰতিফলনৰ বাবে মুখাবোৰ অপৰিহাৰ্য। এই মুখা শিল্প বুলি কয় এইটো। তাৰমানে মুখা পিন্ধি পেলাই যে ভাওনা প্ৰদৰ্শন বা ৰাসত এনেকুৱা দৰকাৰ হয়, এই কথাবোৰ জানিব লাগিব। চামগুৰিতে আটায়ে দুপৰীয়া আহাৰ গ্ৰহণ কৰি কমলাবাৰী সত্ৰৰ আলহী গৃহ পালেহি। সেইদিনা গধূলি স্থানীয় ৰাইজে অনুষ্ঠিত কৰা ভাওনাৰ লগতে গীতা আৰু কৰবীয়ে পৰিৱেশন কৰা লোকগীত, বনগীত সকলোৱে উপভোগ কৰিলে। গীতা আৰু কৰবীয়ে দেই। বৰুৱা ছাৰে হেমেন, চন্দ্ৰশেখৰ, অৰুণ, ৰবীন, হিমশেখৰহঁতৰ লগতে হিমশিখৰ বুলি ক'বা দেই, মোৰ ভুল হৈ গৈছে,
হিম শিখৰহঁতৰ লগতে ছোৱালীকেইজনীকো মহোহো গীত গাবলৈ দিলে। মাজুলীৰ ভ্ৰমণৰ বাস্তৱ অভিজ্ঞতা বুকুত সাৱটি লৈ পাছদিনা পুৱাতে আটায়ে উভতনি যাত্ৰা আৰম্ভ কৰিলে। খুব ভাল লাগিলে নহয়নে বাৰু? তেওঁলোকৰ চাগে বৰ ধুনীয়া লাগিল। ছাত্ৰ ছাত্ৰী 10জন গৈছিলে, ছাৰ বাইদেউৰ লগত, গগৈ বাইদেউ, বৰুৱা ছাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো এটা আলোচনাৰ ৰূপত তোমালোকক ছবিসহ আগবঢ়ালোঁ, তোমালোকক বুজিবলৈ ভালকৈ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক প্ৰশ্নোত্তৰখিনি দিম দেই। আৰু চেনেলটো চাই থাকিবা, BP আছামিজ ক্লাছেছ। থেংক ইউ।